দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। ভাৰত পাক সীমান্তত উত্তপ্ত পৰিস্থিতি, পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতৰ। পুনৰবাৰ জনাও যে ভাৰত পাক সীমান্তত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। পাকিস্তানৰ নিৰ্লজ্জ কাণ্ডত ক্ষোভিত ভাৰতীয় সেনা। বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ। সীমান্তৰ সিমূৰৰ পৰা গুলীবৰ্ষণ পাকিস্তানী সেনাৰ, যাৰ বাবে উচিত প্ৰত্যুত্তৰ ভাৰতৰ। ভাৰতীয় সেনাৰ আক্ৰমণত নিহত 7ৰ পৰা 8 গৰাকীকৈ পাকিস্তানী সেনা। কাশ্মীৰৰ 4খনকৈ জিলাত গোলাবৰ্ষণ কৰিছিল পাকিস্তানী সেনাই। এই আক্ৰমণৰ ফলতেই শ্বহীদ হৈ 2জনকৈ ভাৰতীয় সেনাজনৰ লগতে নিহত হৈ 3 গৰাকীকৈ কাশ্মীৰৰ স্থানীয় বাসিন্দা। ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস হৈ পাকিস্তানী সেনাৰ বাংকাৰ আৰু লঞ্চপেড, আৰু আহত হৈ 10ৰ পৰা 12 গৰাকীকৈ পাকিস্তানী সেনা। পুনৰবাৰ জনাও যে ভাৰত পাক সীমান্তত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। পাকিস্তানৰ নিৰ্লজ্জ কাণ্ডত ক্ষোভিত ভাৰতীয় সেনা। বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ। সীমান্তৰ সিমূৰৰ পৰা গুলীবৰ্ষণ পাকিস্তানী সেনাৰ, যাৰ বাবে উচিত প্ৰত্যুত্তৰ ভাৰতৰ। ভাৰতীয় সেনাৰ আক্ৰমণত নিহত 7ৰ পৰা 8 গৰাকীকৈ পাকিস্তানী সেনা। কাশ্মীৰৰ 4খনকৈ জিলাত গোলাবৰ্ষণ কৰিছিল পাকিস্তানী সেনাই। এই আক্ৰমণৰ ফলতেই শ্বহীদ হৈ 2জনকৈ ভাৰতীয় সেনাজনৰ লগতে নিহত হৈ 3 গৰাকীকৈ কাশ্মীৰৰ স্থানীয় বাসিন্দা। ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস হৈ পাকিস্তানী সেনাৰ বাংকাৰ আৰু লঞ্চপেড, আৰু আহত হৈ 10ৰ পৰা 12 গৰাকীকৈ পাকিস্তানী সেনা।